আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম ট্ৰান্সলেট ইনটু ইংলিছ। আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগে আগলৈ শ্বেয়াৰ কৰিব, আৰু যদি আপোনালোক এই চেনেলত নতুন হয় তো চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব। এই ভিডিঅ'টোত আলোচনা কৰিম HSLCত আহা বিভিন্ন ধৰণৰ চনৰ কুৱেশ্যন ট্ৰান্সলেট কৰিম। ওপৰত দিয়া হৈছে আৰু তলত ইংৰাজীত দিয়া হৈছে। তো মোৰ এটা কলমৰ প্ৰয়োজন, এইটো তলত লিখি দিছোঁ আই নিড এ পেন। আকাশত মেঘ নাছিল, দেয়াৰ ৱাজ ন' ক্লাউড ইন দ্য স্কাই। 3 নম্বৰত তুমি কালি স্কুললৈ গৈছিলানে? ডিড ইউ গো টু স্কুল য়েষ্টাৰডে? 4 নম্বৰত তোমাৰ চিঠিখন কালি পালোঁ। আই ৰিচিভ দ্য লেটাৰ য়েষ্টাৰডে। তোমাক লগ পালে মই বৰ আনন্দ পাম। আই উইল বি ভেৰি হেপী টু মিট ইউ। তো আজিৰ ভিডিঅ' এইখিনিয়ে। যদি ভিডিঅ'টো ভাল লাগে আগলৈ শ্বেয়াৰ কৰিব, আৰু যদি আপুনি এই চেনেলত নতুন হৈ থাকে চেনেলটো ছাবস্ক্ৰাইব কৰিব।